फ्रेंड्स আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল foodloverTD আন এটি ভিডিঅ' লৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৱে ভালে আছে। আজি হৈছে 24 জানুৱাৰী। আজি এটা বহুত স্পেশাল দিন হয়। আজি আমাৰ ফাৰ্স্ট ম্যাৰেজ এনিভাৰ্সাৰী। আপোনালোকক দেখুৱাই থাকিম কেনেকুৱাকৈ কি আয়োজন কৰা হৈছে আজি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি ভালে লাগি আছে মনটো। মানে এবছৰ কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। মানে এনেকুৱা লাগি আছিলে যেন বেছি দিন হোৱাই নাই, মানে বিয়াখন হ'বৰ কাৰণে তেনেকুৱা লাগি আছে। সেই আৰু টাইমবিলাক কেনেকৈ পাৰ হয় গমেই পোৱা নাযায়। সেই আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগলৈ এনেকৈ আমি হাঁহি ফূৰ্তিৰ মাজেৰে থাকিব পাৰোঁ দুজনে একেলগে। এইটো সন্ধিয়া অকণমান সৰুকৈ পাৰ্টি এটা আছে, সেইটো কাৰণে চবেই কামত ব্যস্ত হৈ আছে। বোলো আপোনালোকক অকণমান দেখুৱাই দিওঁ কোনে কি কাম কৰি আছে। বাহিৰত মাহঁতে ইয়াতে বৰ্তমান আমাৰ প্ৰিপাৰেচন চলি আছে বেলুন ফুলোৱাৰ। অলমষ্ট কমপ্লিট। এইফালে লাগি আছে কাজিয়া টুনি বাল্বক লৈ পেলাই। খুৰীয়ে চব্জি কাটি আছে আমাৰ। এইফালে খানা হৈ আছে ৰেডি, জাষ্ট ষ্টাৰ্ট কৰিছে আৰু এতিয়া। ফটো সেশন অকমানকে চলি আছে। এইটো আমাৰ কৰণ, এইটো আমাৰ তৃষ্ণামণি, এইজনী আমাৰ নেহা। অকমান দেৰিকে আমাৰ এতিয়া কেক কাটিং হ'ব। কেনেকুৱা লাগিছে আজি আমাক দুজনক জনাবচোন। অ খুৰা এইফালে আহক। ইজন আমাৰ খুৰা। খুৰা হাই কৰি দিয়ক। হাই এনেকে দিয়ক এনেকে দিয়ক না। ইজন আমাৰ খুৰা হয়, আমাৰ সৰু খুৰা। আৰু আছে ডাঙৰ খুৰা বহি আছিলে, দেখুৱাই আছিলো অকণমান দেৰিকে।